हेलो फ्रेंड्स, दीपज्योति मिक्स ब्लगলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই আছোঁহি মাজুলী ডেকাচাঙত। পিছফালে দেখি পিনি গম পাইছে, আপোনালোকে দেখিছে চাগে। আহিম বুলি ভাবিছিলোঁ, বহুত দিনৰ পৰা আহিব পৰা নাছিলোঁ। আজি কাম এটা আছিলে, আহোঁতেনে একেবাৰে সোমাই যাওঁ বুলি ভাবিলোঁ। এয়া আপোনালোকক মই ভিতৰৰ দৃশ্য দেখাই আছোঁ, ভিতৰৰ দৃশ্যটো চাই থাকিব। এয়া আপোনালোকে পিছফালে দেখিছে জুবিন গাৰ্গে শ্বুটিং কৰা ডেকাচাঙত কাঞ্চনজংঘা যোনখন ফিল্ম শ্বুটিং কৰিছিলে, তাৰ ইয়াত আছোঁহি আমি। এতিয়া প্ৰায় ৰিপেয়াৰিঙৰ কাম চলি আছে, শেষ হ'বগৈ আৰু। বাহিৰৰ পৰা বহুত ভাল লাগে, আৰু ওপৰলৈ মানে বেছি ওখ, মানে কিবা এটা ষ্টাইলত বনাই ৰাখিছে, দেখি বহুত ভাল লাগে। পূৰা কাঠ আৰু বাঁহেৰে মানে বনাই ৰাখিছে গোটেই হেৰিটো। আৰু ভিতৰত মানে যোনবিলাক চেয়াৰ টেয়াৰ ৰাখিছে, চব মানে বাঁহ আৰু কাঠৰে হয়। এবাৰ দেখুৱাই দিছোঁ ভালকৈ। আৰু এই বাঁহখিনি বহুত ধুনীয়াকৈ ৰ'ব দেখাই দিছোঁ পিছফালে। ইয়াত চাওক, এই বাঁহখিনি ইমান ধুনীয়াকৈ ৰাখিছে, দেখি বহুত ভাল লাগিছে। আৰু ইয়াতে ওচৰতে যোনখন নদী আছে, নদীৰ পৰা মানে বহুত ধুনীয়া হাৱা এটা মাৰি থাকে, ঠাণ্ডা হাৱা এটা, তাত থাকি বহুত ভাল লাগে। আৰু ওপৰৰ যোনবিলাক ৰুম এইকেইটা দেখিছে, এই ৰুমকেইটা হ'ল মানে ডিলাক্স ৰুম। ইয়াত মানুহ থাকিব আহিলে মানে ইয়াত 4000 কৈছে পাৰ নাইট। আৰু তলৰ ৰুমকেইটা 2000 হয়। আৰু এইফালে এইটো এটা, এয়া দেখিছে আপোনালোকে। ইয়াত একচুৱেলি মানে ইয়াত আহি পিনি ইয়াত নদী এখন আছে, বেক চাইডে সেইখন আপোনালোকক মই দেখুৱাই আছোঁ নদীখন। আৰু ইয়াত আহি পিনি মানে থাকি ভাল লাগে, বহুত ধুনীয়া হাৱা মাৰি থাকে। আৰু যোনটো আছে মানে ধুনীয়াকৈ বনাই ৰাখিছে। মই আপোনালোকক বাহিৰৰ দৃশ্যবিলাক দেখাই আছোঁ। ভিতৰত কাম সোমাবলৈ চব বন্ধ কৰি ৰাখিছে, ৰিপেয়াৰিঙৰ কাম চলি থকাৰ কাৰণে। তাত দেখুৱাই আছোঁ আপোনালোকক। আৰু এয়া দেখিছে আপোনালোকে, মূৰ্তি বনাই ৰাখিছে ইমান ধুনীয়াকৈ, 2-3টামান। এয়া চাওক, শিলৰ পৰা মানে বনাই ৰাখিছে। আৰু ঘৰটো চাব ওপৰলৈ আপোনালোকে। এয়া চাওক কিমান ধুনীয়া ডিজাইনটো, মানে ধুনীয়া লাগিছে। আৰু নাই গৰমত মানে ধুনীয়া ঠাণ্ডা লাগে, আৰু বেছি ওখ কাৰণে কিজানি বেছি অকণমান ঠাণ্ডাটো বেছি লাগে। আৰু এইফালে চাওক, 2টা ঘৰ লগতে আছে, মানে মাজেদি আছে হেৰিটো, আৰু এইটো এক্সট্ৰাকৈ আছে। আৰু সেইফালে এটা আছে, সেইটো ঘৰ, সেইটো পকাৰ হয়, সেইটো থাকিব পাৰে। এয়া দেখিছে আপোনালোকে। ভিতৰলৈ সোমাই যাওঁ বলক। এতিয়া ভিতৰত কি আছে দেখাইছোঁ আপোনালোকক। সকলো মানে বাঁহৰ পৰাই ইয়াত বনাই ৰখা হৈছে, বাঁহৰ, কাঠৰ, আৰু মানে এইটো আপোনাৰ তামোল গছৰ এইবিলাকৰ পৰা মানে। এইবোৰ দেখিছে, চেয়াৰবিলাক যিমান আছে, টেবুল, চকী, এইবিলাক চব বাঁহৰ হয়। এইখন এখন চোফা বাঁহৰ হয়। আৰু এইখন বিচনা দেখিছে আপোনালোকে, এইটো কাঠৰ ধুনীয়া ৰং মাৰি ৰাখিছে, এইটো ৰং মাৰি পিনি শুকুৱাই ৰাখিছে এতিয়া। আৰু এইটো আঁঠুৱা ষ্টেণ্ড বাঁহৰ, দেখিছে। আৰু এখন ডাইনিং, এইখনো বাঁহৰে হয়। আৰু এইফালে কাম কৰি আছে, দেখাইছোঁ আপোনালোকক। এয়া ৰিপেয়াৰিং। আৰু ইয়াৰ পৰা ইমান ধুনীয়া হাৱা মাৰিছে, দেখিছেনে? গছবোৰ কেনেকৈ লৰি আছে, বাঁহ গছৰ পাতবিলাক দেখিছেনে? ধুনীয়া হাৱা এটা আহি আছে, মানে এইটো পানী, মানে ঠাণ্ডা হাৱাটো আহি আছে মানে ইয়ালৈ। এই চাওক, আৰু এখন চেয়াৰ দেখিছে, বাঁহৰ পৰা কিমান ধুনীয়াকৈ বনাই ৰাখিছে। এইটো এতিয়া কিবা এটা বনাইছিলে কাঠৰ পৰা। ইমান ধুনীয়া হাৱা, ইমান ধুনীয়া, চাওক কিমান ধুনীয়া ভিউ। এইখন নদীখন কিনাৰতে, আৰু এইফালে
এইটো হ'ল ডেকাচাং। ইয়াৰ যোনটো মানে হাৱা সেইটো প্ৰায় লাগি থাকে, সেইটো কাৰণে থাকি বহুত ভাল লাগে ইয়াত। মানুহ মাছ মাৰি আছে। আৰু সেয়া চৰাই কেইটামান দেখাই দিছোঁ ইয়াত, ধুনীয়াকৈ চৰাই দুটামান বহি আছে। আৰু ইয়াতে ভিডিঅ'টো শেষ কৰিছোঁ। পিছফালে দেখিছে নাওখন, আৰু চাইডে চাইডে এয়া নদী। এতিয়া আমি যাওঁগৈ, প্ৰায় বাজিলে এটামান বাজিলে। চ' আজিলৈ আহোঁ, বাই বাই।